কেনেকুৱা খবৰ আজি মোৰ মায়ে বাৰ্থডে কাৰণে কি কাপোৰ কিনে চাওঁচোন আহক পিছত লগ পাই আছো আকৌ বাই বাই এয়া আমি টাউনলৈ আহিলোঁ টাউনত আজি বজাৰ কৰিম আচলতে ল'ৰাই কৈছেই যেন আজি ল'ৰাৰ বাৰ্থডে আহি আছে আচলতে বাৰ্থডে কিছুমান কিবা কাপোৰ এযোৰ কিনিম সৰু সুৰাকৈ তাৰ কাৰণে ইফালে লগতে কিনিম মানে কিবা ঘৰৰ কিছুমান সৰু সুৰা বস্তু আছে কিনিবলগীয়া আচলতে একো কিনি এইফালে আহি আমি তেল ডিপুত তেওঁ তেল ভৰাবলৈ ল'লেহি এয়া তেল ভৰাইছে তেওঁ তাৰপিছতে আহিলোঁ তেল ডিপুৰ পৰা আহি পেলাই তেওঁ কালী মন্দিৰত সোমাইছে এয়া কালী মন্দিৰত তেওঁ আচলতে কালী মন্দিৰত আজি বহুত বছৰ মই তেওঁক যেতিয়াৰ পৰাই লগ পাইছোঁ তেতিয়াৰ পৰা আচলতে এই মন্দিৰটোলৈ মই তেওঁৰ লগতো আহিছোঁ তাৰপিছত বিয়া হোৱাৰ পিছতো আহিয়ে থকা হয় তেওঁৰ লগত তেওঁ প্ৰতি মাহৰ 24 তাৰিখে তেওঁ আচলতে ব্ৰত পালে মানে কি ব্ৰতটো এনেকৈ পালে তেওঁ মানে কি পানী দিন মানে কি আগদিনাখন ঠিক 12টা বজাৰ আগতে পানী দুনি খায় পিছদিনাখন তেওঁ দিনটো একো নাখায় অকণো সেপ অকণো নিগিলে মানে তেওঁ এনেকৈ এইটো ব্ৰত পালে নহয় ক'ব লাগিব আজি বহুত বছৰ হ'ল মই তেওঁক যেতিয়াৰ পৰাই লগ পাইছোঁ তাৰ আগৰ পৰাই তেওঁ আচলতে এইটো ব্ৰত পালি থাকে এয়া তেওঁ আহি পেলাই মানে কি যেতিয়াই তেওঁ আচলতে টাউনলৈ আহিলে মানে এই মানে কালী মন্দিৰ ভাগত তেওঁ সদায় সোমায় মানে তাত মানে তেওঁ মানে সেৱা এটা হ'লেও কৰি যায় মানে এইফালে ল'ৰা নাযাওঁ বুলি ভাবিছিলে পিছত সিও গ'লগৈ মই আচলতে সোমাব নোৱাৰিলোঁ মোৰ আচলতে আজি 6 দিন আছিলে সেইকাৰণে মই আচলতে সোমাই নগ'লোঁ বেয়া লাগিলে মোৰ সোমাবলৈ সেইকাৰণে মই নোসোমালোঁ মই আঁতৰৰ পৰা ভিডিঅ'টো কৰিছিলোঁ এইফালে তেওঁ সেৱা কৰিবলৈ গ'ল এইফালে সেই মন্দিৰ ভাগতে আচলতে দুৰ্গা পূজাও পতা হয় আৰু সেয়া দুৰ্গা পূজাৰ দেৱী আচলতে মূৰ্তি বনাই আছিলে মই বোলো সেইখিনিও অকণমান ভিডিঅ' কৰি আনো এয়া চাওকচোন কিমান ধুনীয়াকৈ বনাই আছে হয়নে পৰিৱেশটো চাওকচোন আচলতে মন্দিৰভাগ সঁচাকৈ মোৰ কিন্তু বহুত ভাল লাগে মোৰতো ভাল লাগে মোৰ মানুহজনৰ আচলতে বহুত ভাল লাগে তেওঁ মানে কি একদম বহুত বছৰ হ'ল মই বিয়া হোৱা এতিয়া 14 বছৰ হ'বগৈ চাগে তেওঁ তাৰ আগৰ পৰাই এই মন্দিৰলৈ আহি পেলাই তেওঁ প্ৰতি মাহে আহি সেৱা কৰে কেতিয়াবা প্ৰসাদ দিয়েহি ইয়াতে আহি পেলাই তেওঁ আৰু ইয়াত মন্দিৰলৈ আহিলে মানে কি তেওঁক অকণমান প্ৰসাদ মিঠাই চিঠাই কিবা অকণমান হ'লেও পূজাৰীকেইজনে মানে তেওঁক একদম পূৰা চিনি পোৱা হৈ গৈছেগৈ আৰু খুব হেৰি কৰে পূজাৰীকেইজনে তেওঁক মানে দেখা পালে খুব ধৰক ধুনীয়াকৈ কথা বতৰা পাতে কৰে তেনেকুৱা আছিলে সেয়েহে বোলো নাই আজি মই ভিডিঅ' এটা কৰোঁচোন তাৰপিছত এয়া তেওঁ সেৱা চেৱা কৰি আকৌ ওলাই আহিলোঁ আমি ওলাই আহি এয়া ল'ৰাই কিবা চাই আছে মন্দিৰ ভাগলৈকে চাই আছে তাৰপিছত আহিলোঁ ল'ৰাৰ কাপোৰ কিনিবলৈ আহিলোঁ আচলতে ল'ৰাৰ কাপোৰ আমি এইখন দোকানৰ পৰা কিনা হয় ইয়াতে আচলতে তাৰ সৰুৰে পৰা কাপোৰ আমি ইয়াতে কিনিছোঁ আৰু এতিয়ালৈকে কিনিয়ে থকা হৈছে একেবাৰে সৰু নহয় একে ডাঙৰলৈকে চাগে তাৰ কাপোৰ আমি ইয়াতে কিনিব পাৰিম একে ডাঙৰৰ পৰা সৰুলৈকে কাপোৰ পোৱা যায় ইয়াতে অকল জেন্টছৰ কাপোৰহে পোৱা যায় দেই পিছে ইয়াতে এজন আচলতে তেওঁৰ লগৰ বন্ধু হয় বন্ধুৰ ককায়েকৰ দোকান হয় আৰু তেওঁৰ বন্ধুৰো এখন দোকান আছে তেওঁ বন্ধুটোৰ দোকান অকল লেডিছৰ কাপোৰ পোৱা যায় কিন্তু মোৰ কাপোৰ তাৰ পৰা কিনো আৰু বাপেক পুতেকৰ কাপোৰ ইয়াৰ পৰা কিনা হয় আচলতে সেয়া সি কাপোৰ চইচ আজি কিন্তু সি নিজে কাপোৰ চইচ কৰিছে দেই এইযোৰ কাপোৰ চইচ কৰিছে আজি সি নিজে কিমান লৈছে বাৰু কাপোৰযোৰত আপোনালোকে অনুমান কৰিবচোন কাপোৰ চোৱা হৈ গ'ল আমি আচলতে সেইযোৰে চাইছোঁ কাপোৰ বাৰ্থডে আচলতে দেৰি আছে দুদিনমান তথাপিও বোলো নাই কাপোৰযোৰ কিনি থোৱাই ভাল হ'ব কাৰণ পূজাও আহি আছে পূজাৰ সময়ততো এনেও ভিৰ বেছিয়ে হয় সেইবাবে নাই কিনি থলোঁ তাৰপিছত আমি সেইখন দোকানৰ পৰা ওলাই আহিলোঁ ওলাই আহি আকৌ এতিয়া আহি আছোঁ কিছুমান ঘৰৰ সৰু সুৰা বজাৰ কৰিবলগীয়া আছিলে তাকে বোলো অকণমান বজাৰ কৰোঁ আচলতে এইখিনি বজাৰ কৰা হোৱা নাছিলে তাৰ পৰীক্ষা প্ৰথম দ্বিতীয় গোটৰ পৰীক্ষা হ'ল তাৰপিছতে 6 মাহিলী পৰীক্ষা হ'ল আচলতে সেইকাৰণে ওলাই আহিবই পৰা নাছিলোঁ সেয়েহে বোলো আজি নহয় বজাৰকেইটা কৰাই ভাল হ'ব বুলি ভাবি পেলাই তিনিওটা আজি সন্ধিয়া সময়ত আমি ওলাই আহিছিলোঁ এয়া এফালে আহি আছোঁ আমি আৰু মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পায় জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ভিডিঅ'সমূহ ফেচবুকত চাই সেইসকলেও মোক শ্বেয়াৰ কৰি দিব ভিডিঅ'টো
অন্ততঃ আপোনালোকে আগবাঢ়ি যোৱাত মোক সহায় কৰিব বুলি মই আশাবাদী। এয়া আহি পেলাই আমি পালোহি এতিয়া বিশাল মাৰ্কেট পালোহি। বিশাললৈ আহিছোঁ। বিশালত কিছুমান সৰু সুৰা কিছুমান বজাৰ আছিলে, সেইখিনি কৰিম বুলি আহিছিলোঁ। এয়া চাওকচোন, ব'লকচোন আপোনালোককো লৈ যাওঁ আজি বিশালখনৰ ভিতৰলৈ। ৰাস্তা পাৰ হ'বলৈ লৈ আছোঁ। ল'ৰা মানে খং উঠি গৈছেগৈ একেপুৰা মই ভিডিঅ' কৰা দেখি, কাৰণ ৰাস্তা পাৰ হওঁতে কিজানি গাড়ী আহি যাব বুলি ভাবি পেলাই। এইফালে আহি পেলাই আমি প্ৰথম পাৰমুজ চাইছোঁ ঘৰৰ সন্মুখত দিবৰ কাৰণে। এইখনৰ দাম আছিলে 169 আছিলে হ'বলা। কিমান দাম ইয়াত লিখা আছে? 160। বেয়া হৈ গৈছিলে, সেইকাৰণে বোলো ভাল লাগি গৈছে। লৈ লওঁ। আচলতে আমাৰ বিশেষ উদ্দেশ্য আছিলে পাৰমুজ কিনিবলৈ যোৱা। আচলতে গোটেইখিনি পাৰমুজ অলপ বেয়া হৈছেগৈ। ঘৰ যেতিয়াই সোমাইছিলোঁ তেতিয়াই গোটেই পাৰমুজখিনি আমি কিনিছিলোঁ। আজি 2 বছৰ 3 বছৰ মানে হৈ গ'লগৈ চাগে। সেয়ে ভাবিলোঁ আকৌ নতুনকৈ অলপ সলাই দিওঁ পাৰমুজখিনি, সেইবাবে আকৌ কিনিবলৈ গ'লোঁ আজি। চাই আছোঁ কিমান দাম? MRP 99 কে হ'ব এখন। দুখন পাম তেনে গাটো এতিয়া। তিনিখন কিনিলে এখন ফ্ৰী পাবা। লৈ লওঁ দিয়া তিনিখন নালাগে নহয় এখন। 300 টকা যাব। এখনহে লাগে দিয়া। তিনিখনৰ 300 টকা। এখনেই লোৱা। কোনখন ল'ব দিছে? সেইখন লৈছোঁ। এইখন ভাল লাগিছে। এখন বহুত ধুনীয়া আছে, এখন চোৱা। এখন ভাল। দুখন হৈ যাব। ৰ'বাচোন আৰু চাওঁ ৰ'বা মই। আৰু নাই নেকি? সেয়াই পাৰমুজ ন? সেইখিনিৰ ভিতৰতে আছে পাৰমুজ। এইবিলাক কেনেকুৱা পাৰমুজ? নাই এইবিলাক কেনেকৈ দিছে? একে দাম 100। মেক 99 99 টকাহে। 99 একে দাম। ল'বা। ল'ব লাগিব ৰ'বা। ইয়াত পাৰিব এইখিনিলৈ লওঁ। এখন লৈছোঁ ৰ'বা। আৰু এনেকুৱা চাওঁ এনেকুৱা এখন এই হেৰি কলৰ পৰা ওচৰত এইখিনি যে আহাত পানী টোপ খাই যাব হেনে এয়া ভাল হ'বনে? দিয়া এখন লওঁ। কেইখন হ'ল? এখন আমাৰ বাচন হেৰিয়া ওচৰত লৈছোঁ, বিচনা ওচৰত। এখন বাচন ধোৱা ওচৰত। এখন এই বাচন ধোওঁ যে আমি যে এখন এনেকুৱা কলৰ পৰা আহোঁতে ওলাই আহোঁতে এইখন এই সিফালে লৈছোঁ, সেয়া কলৰ পৰা সিফালে দিবলৈ লৈছোঁ। কলৰ পৰা সিফালে এইখন কিন্তু ডাঠ আছে বহুত হয়নে? এখন আৰু এনেকৈ দীঘল আছে নেকি চোৱাচোন? নাই ন? এইবিলাক নেকি খুন্দা? দীঘল এখন নোহোৱাতে বিচাৰি থকা হৈছে কোনখন লওঁ তেনেকুৱা লাগি গৈছিলে। লৈছোঁগৈ আৰু বিচাৰি সেইখনে হ'ব বোলা। সেইখন লওঁ সেইখন তেনেহ'লে ক'ত দিম ন? সেইখন কিন্তু বহুত ডাঠ আছিলে। কাম কৰিবা, এইখন আমাৰ বিচনাৰ ওচৰত দিলা। এখন তোমাৰ সেই কলৰ পৰা যে আহে সোমাতে সেই জেগাত দিলা। এইখনটো সন্মুখত পৰিব। এই আগতখন কি কৰিবা? সেইখন বেয়া হৈ গ'ল, সেইখন তললৈ দি দিম আৰু। সেইখন বাদ দিলা। আকৌ দুৱাৰৰ পৰা সোমাই আহি সেইখিনি ভালে আছে। এইফালে আমাৰ পাৰমুজ লোৱা হৈ গ'লগৈ। এতিয়া আকৌ কিছুমান কিবা চাওঁ, কিবা পাওঁ নেকি। আচলতে আৰু কিছুমান সৰু সুৰা বস্তু আছিলে, সেইখিনিও আমি গোটেইখিনি লৈ ল'লোঁ।
এয়া লৈ লোৱাৰ পিছত এইফালে আমি লাইনত খাৰা হ'লোহি। আহি দেখিছেনে আজি কিমান ভিৰ নহয়। আজি আচলতে ছানডে আছিলে। আজি বহুত ভিৰ, প্ৰতিটো কাউণ্টাৰতে আজি ইমান ভিৰ নহয় বাপৰে বাপ। মোৰতো একেবাৰে ৰৈ থাকি থাকি কঁকাল বিষ হৈ গৈছিলেগৈ, ইমান সময় ৰ'বলগীয়া হৈছিলে নহয় আজি। ভাবিছিলোঁ চাম কেলেনো আহিছিলোঁ আজি, এনেকুৱা লাগিছিলে মানে ৰৈ থাকি থাকি পেলাই আমনি লাগি গৈছিলেগৈ মোৰ আচলতে। চাওকচোন ভিতৰত বহুত মানুহ, আজি বহুত হৈছিলে বিশালত আজি মানুহ। তাৰপিছতে আহিলোঁ, আহি পেলাই আকৌ কিছুমান সৰু সুৰা আকৌ এখন দোকানত বস্তু ল'বলগীয়া আছিলে। সেইখনত আহি পেলাই এয়া বস্তু লোৱাহি হ'ল। কালাহীত লোৱা হ'ল, তাৰপিছত ৰুম স্প্ৰে এটা লোৱা হ'ল, তাৰপিছত অডনিল লোৱা হ'ল। এনেকৈ কিছুমান বস্তু আচলতে ঘৰৰ আকৌ সেইখিনিও সৰু সুৰা বস্তু। তাৰপিছত আহি আমি খাবলৈ সোমালোহি। আচলতে এইখনতে আমি খাওঁ দেই। এইখনত বহুত ধুনীয়া বনাই বস্তুবিলাক, মানে খাবলৈ ক'ব লাগিব কিন্তু। এয়া খাই আহি আকৌ মই কিন্তু ঘৰত ভাত নাখালোঁহি আৰু তেওঁৰ কাৰণে ভাত বনাই দিলোঁ। ল'ৰাই সেয়া বাৰ্গাৰ খাইছিলে, তেওঁ আচলতে একো খাব নোৱাৰে। তথাপি মই বোলো খোৱা কিবা এটা, তেওঁ সেই আমলেট এটাকে কম তেল দি পেলাই তেওঁ বনাইছে। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে দেই। ঘৰ আহি পাই গ'লোহি আমি। মই অলপ পিছত আপোনালোকক মই কি বজাৰ কৰিলোঁ আজি সেইখিনি আপোনালোকক গোটেইখিনি দেখুৱাম। মই অলপ ফ্ৰেছ হৈ লওঁ দেই। এয়া মই আজৰি হৈ পেলাই মুখ হাত ধুই কৰি ধুনীয়াকৈ যে এইযোৰ ল'ৰালৈ কিনিছিলোঁ কাপোৰ, এইটো কিনিছিলোঁ স্পৰ্টিংটো কিন্তু ইমান কোমল নহয় ক'ব লাগিব, মানে পিন্ধিলে বহুত আৰাম পাব আচলতে সি। তাৰপিছতে এইটো কিনিলোঁ, এইটো এটা কিনিলোঁ। সেইফালে কালাহীত এটা কিনিলোঁ। এইফালে আছে পঁইতাচোৰা, খুব হৈছিলে পঁইতাচোৰা মাৰিবৰ কাৰণে এইটো ৰুম স্প্ৰে কিনিলোঁ। তাৰপিছতে বেলুন কিনিলোঁ, বাৰ্থডে আহি আছে কাৰণ বজাৰখিনি আগতে অকণমানকৈ কৰি থৈছোঁ। তাৰপিছত এই দুটা অডনিল, এইকেইটা আচলতে হেৰি কিনিছিলোঁ দেই, চব গুটি কিনিছিলোঁ, চব গুটিৰ পেকেট হয়। এইফালে কলইন এটা কিনিলোঁ। তাৰপিছত এই দুটা অডনিল কিনিছিলোঁ লেট্ৰিন আৰু বাথৰুমত দিবৰ কাৰণে। আচলতে সেয়াও ঢুকাই গৈছিলে কাৰণ বজাৰ কৰিবলৈ যোৱাই নাছিলোঁ, তাৰ পৰীক্ষা বুলি কৈছিলোঁ। এডাল মম আনিছোঁ ল'ৰাৰ কাৰণে। তাৰপিছতে এইটো আনিছোঁ, ৰুম স্প্ৰে এটা আনিছোঁ। ঘৰত ঢুকাই গ'ল চব আচলতে, কৈছোঁৱেই সকলোখিনি বজাৰ কৰি। এইকেইটা টেমা আনিছোঁ, টেমাবিলাক নাইকিয়া হৈ গ'ল, নিগনিয়ে চব টেমাবোৰ কুটি পেলালে মোৰ। তাৰপিছতে এইটো খালী পানী বটল। তাৰপিছতে সেইখিনি পাৰমুচ যে কিনিছিলোঁ বুলি কৈছিলোঁ, এইখন কিনিছোঁ সন্মুখত পাৰিবৰ কাৰণে 169 লৈছিলে, বাকী সেইখিনি 99কৈ লৈছিলে এখনত এয়া 99। আচলতে তিনিখন কিনিলে এখন অফাৰত আছিলে, কিন্তু তেনেকৈ আমি নিকিনিলোঁ কাৰণ বেলেগ বেলেগ কালাৰত আমি কিনিলোঁ। এইফালে এয়া কিনিলোঁ, মোৰ দুপাত প্ৰয়োজন হৈ আছিলে। কেক চেক বনাওঁতে দৰকাৰ হয়, এইডালো মোৰ দৰকাৰ হয় কেক বনাওঁতে আচলতে, সেইকাৰণে কিনিলোঁ। তাৰপিছত এইখন এখন কিনিলোঁ পাৰমুচ। তাৰপিছত মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। এইখনো এখন কিনিলোঁ। চাওকচোন মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আপোনালোকে। লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু এটা পুনৰ ভিডিঅ' লৈ আহি আছোঁ আজিলৈ। বাই বাই।